সেই বন্ধুসকল কি খবৰ? আশা কৰোঁ নিশ্চয় সকলোৰে ভালেই। আমি মানে আজি বৰ্তমান আমাৰ গাঁৱতে এখন বিয়া আছে, বিয়া খাবলৈ গৈ আছোঁ। তো লগৰখিনিয়ে গোটেইখিনিয়ে মানে ফটোশ্বুট লৈ আছে, বিয়াৰ কাৰণে ফটোশ্বুট ধুনীয়াকৈ লৈ আছে। তো মোকো কৈছোঁ মোকে কৰি মাৰি দে। তো আমি বৰ্তমান এতিয়া মানে বেছি দূৰ নহয়, গাঁৱৰ ওচৰতে, ঘৰৰ ওচৰতে। তো আমি এতিয়া এখন আছে আমাৰ প্ৰকাশৰ বাইক, এখন আছে আমাৰ মানে এজন অংকুৰ স্কুটি, মমাই স্কুটি। তো ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আমাৰ ইয়াৰ ডিউক গগৈ, অনলি ডিউক দেই, চলোৱা ডিউকখন নহয় মানে, অকল ডিউক গগৈ, এতিয়া প্ৰকাশ দুৱৰা আৰু এইজন আছে আমাৰ এজ এ চৰাইদেউ, তো অংকুৰ গগৈ। তো তেওঁৰ ইউটিউব চেনেল এটা আছে এজ এ চৰাইদেউ, আপোনালোকে চাব, তামাম লাগে চাই পেলাই তেওঁৰ ভিডিঅ'। তো ব'লক বিয়াখন ধুনীয়াকৈ খাই আহোঁ, আপোনালোকে থাকক আমাৰ লগত। তো ফাইনেলি আৰু বেছি দেৰি নহয়, আমি পাইছোঁহি আৰু আমাৰ পিছে পিছে একদম পূৰা এইকেইটা আহি আছে ধুনীয়াকৈ। এবাৰ হাতখন দি দে, এনেকৈ এনেকৈ হাতখন। আৰু বিয়াঘৰত কি দিয়ে, কি নিদিয়ে সকলোখিনি দেখাম আপোনালোকক, আৰু লগতে আমি খামো, আৰু পাই যদি আপোনালোকক খাব আৰু দেই। আৰু আমাৰ সেয়া ৰাইজ ঘূৰি আহিছে, আমাৰ গাঁৱৰ ৰাইজ ঘূৰি আহিছে বিয়া খাই। তো আমাৰ একদম পূৰা দিম আজি। তো ফাইনেলি গাইজ আমি আহি একদম পাই গ'লোহি বিয়া ঘৰ, আৰু এইটো একদম টিকলি মাইন আমাৰ লগত আহিছে। আৰু এতিয়া আমি যাম বিয়া ঘৰলৈ, কি দিছে কি নাই দিয়া সকলোখিনি চাম, আপোনালোকো দেখুৱাম। তো ব'লক আহি থাকক লাহে লাহে সকলো। আৰু লগৰকেইটা গোটেইকেইটা আহিছেনে? অঁ ঠিক আছে, আহিছে। তো পাইছোঁহি এজন আমাৰ ঘৰৰ ওচৰৰ ককাইদেউজনক লগ পাইছোঁ। মানে কালিয়ে বিয়া খোৱা একদম যোৱা নাই। বিয়া ঘৰৰ গেটখন ধুনীয়াকৈ আমি সোমাই যাওঁ, ব'লা সোমাই আহিছোঁ। এতিয়া ডাইৰেক্ট আমি গৈ কি বনাইছে কি নাই বনোৱা সেইখিনিয়ে চামগৈ। প্ৰথম আপোনালোককো দেখুৱাম কি খাওঁ। ব'লক আহক। মানুহ বাপৰে, মানুহ বহুত হৈছে দেই। চাওঁ অকণমান চাইড। এয়া ফাইনেলি একদম মাছ বনাইছে, মাংস বনাইছে, আৰু এইফালে আপোনাৰ কাৰিকৰ লাগি আছে, সকলোসমূহ ৰাইজ লাগি আছে বিয়া ঘৰত। আৰু এইটো গাইজ মানে সিহঁতৰ বিয়া ঘৰৰ কিনাৰতে পুখুৰী এটা মানে চাংখন পাতিছে ধুনীয়াকৈ। কি বনাইছে এইটো কিবা ঘৰে চাগে, আৰু বুদাফাৰ্ম চুদাফাৰ্ম হ'ব চাগে কিবা। তো আপোনালোকক এবাৰ দেখাই দিছোঁ, বস্তুটো ভাল লাগিছে। তো আপোনালোকো এনেকৈ বনাব পাৰে ঘৰত। তো আমি ফাইনেলি গাইজ বহিছোঁ খাবলৈ। এতিয়া আমাৰ এইকেইটা ডিউকবোৰো আহিছে, এইফালে লগৰ এটা আহিছে, ধুনীয়াকৈ বহি লৈ গোটেইকেইটা বহি আছোঁ আমি। আৰু এতিয়া কি আহে চাই লওঁ, আমাক খাবলৈ দিবলৈ কি দিয়ে। ভিতৰতো মাছ মাংস দেখি থৈ আহিছোঁ, আমাকো নিশ্চয় দিব। ফাইনেলি আৰু ডিছপ'জেল আহি পাইছেহি, আৰু লাহেকৈ ডিছপ'জেল এয়া দিছে, মোকো দিছে, চবকে দিছে এখিলা। আৰু আমাৰ প্ৰকাশবোৰো অকণমান হাঁহি ধুনীয়া দেই প্ৰকাশবোৰো। তো আমাৰ ছাৰে একদম পূৰা মোবাইল পিটিকি আছে, আৰু কিনাৰতে আমাৰ ডিউকবোৰো আৰু ডিছপ'জেল দিছে। আৰু ডিছপ'জেল এতিয়া কি আহে প্ৰথম তাকে চাই লওঁ। এতিয়া বাইদেউ কিবা আনিছে, কি আনিছে বাইদেউ কি আনিছে? বাদাম পাপৰ। ঠিক আছে, প্ৰথম বহনি বাদাম পাপৰে কৰিছে। আৰু ইয়াত ফাইনেলি আহি গ'ল মাংস। তো মাংস আহিছে, বাদাম পাপৰ আহিছে, ইয়াত ভাত আহি গ'ল, ভাত। তো ভাত আহি গ'ল। ভাত দে। অঁ ঠিক আছে, ভাত দিলে। আৰু দাইলটো দিলে খাই দিব পাৰোঁ। তো চবেই হাত পাত ধুইছে আৰু ভাত পানী খাবলৈ। ময়ো হাত ধুই লওঁ, পানী ঢালি দিছে, হাতখন ধুই লওঁ। হাতখন ধুই লৈ পেলাই ধুনীয়াকৈ খাওঁ। এইফালে খোৱা আৰম্ভ কৰিলে। তো গাইজ ময়ো খাই লওঁ ভাতটো ধুনীয়াকৈ। খাওঁ। আৰু গাইজ আমি মানে খোৱা বোৱা হৈ গ'ল। এতিয়া হাতকেইখন ধুই লওঁগৈ ধুনীয়াকৈ। হাত ধুই লৈ পেলাই আৰু কি দেখাব পাৰোঁ চাওঁ। পুৰা পেট ভৰি খাই দিলোঁ, একদম পুৰা চাহ, একদম পেট ডাঙৰ কৰি খালে গাইজ মানে আমাৰ খাই হৈ গ'ল। খাই বৈ আমি উঠিছোঁ। তো ব'লা গোটেইখিনিকে কৈছোঁ। আৰু এইডোখৰত মানে ইমানেই ভিৰ হৈছে, মানে কেমেৰা কৰিবলৈ ইমান প্ৰব্লেম হৈছে, মানে কি ক'ম আৰু গাইজ। তো ব'লক এতিয়া আমি বাহিৰলৈ যাওঁ, খাই বৈ সকলোখিনি আজৰি। কইনাকো লগ কৰিলোঁ, ইমানখিনি নেদেখালোঁ আৰু কইনাক লগ কৰা কিবা লগ কৰা নেদেখালোঁ, আৰু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। তো
তো সেইকাৰণে মানে দেখাব নোৱাৰিলোঁ গাইছ, বেয়া নাপাব। তো বাহিৰলৈ গৈ পেলাই এতিয়া আৰু ঘৰলৈ যাওঁগৈ আৰু কি কৰিম আৰু। গোটেইখিনি যেতিয়া খোৱা বোৱা হৈ গ'ল, চবেই খালেও ময়ো খালোঁ। তো এতিয়া আমি বৰ্তমান ঘৰলৈ যাম। বাৰু বাই বাই, টাটা বিয়া ঘৰ। তো ফাইনেলি গাইছ আমি একদম পুৰা বিয়াখন টিপটপকৈ খালোঁ, মাছে মাংসই সকলোখিনিয়ে দিলে, একদম ধুনীয়াকৈ খালোঁ। খাই বৈ এতিয়া বৰ্তমান আমি ঘৰলৈ যাব লৈ আছোঁ। গোটেইকেইটা ঘৰলৈ যাওঁ, গৈ পেলাই কিবা এটা কৰিমগৈ। তো ভিডিঅ'খিনি আজিলৈ ইমানটোৱে আছিলে। যদিহে ভিডিঅ'টো চাই অলপ ভাল পালে, অকণমান হ'লেও যদি ভাল পালে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আৰু যদিহে নকৰে তেতিয়াহ'লে কিন্তু বেয়া পাম আকৌ, ডাইৰেক্ট কথা। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিয়ক না, কি যায় কৰি দিলে।